নমস্কাৰ মই অকণমানি ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি আমি কলৈ গৈ আছোঁ জানেনে? এয়া মা আৰু ভাইটি আহি আছে পিছত। এয়া আমি গৈ আছোঁ আগত কলৈ গৈ আছোঁ আপোনালোকক দেখাম দেই। বিৰাট ধুনীয়া এটা জেগাতে গৈ আছোঁ আমি। মই প্ৰথমবাৰ আহিছোঁ দ বেচে এৰিয়া ভিতৰুৱা জেগাত আছে এই থানখন। শ্ৰী শ্ৰী নলেশ্বৰ থান। ইমানেই ভাল লাগিছে, বিৰাট ভাল লগা এটা পৰিৱেশ। প্ৰথমবাৰ আহিছোঁ যদিও বিৰাট ভাল লাগিছে, বহুত ধুনীয়া। আপোনালোকে যদি কোনোবা অহা নাই তেজপুৰবাসী ৰাইজ আহিব পাৰে ইয়াত, বহুত ধুনীয়া লাগিছে আহি। আৰু মই প্ৰথমবাৰ আহিছোঁ কিন্তু দেই, আহিমকৈ আহিবই পৰা নাছিলোঁ। ভগৱানে মাতিলেহে আকৌ আহিব পৰা যায়, নহয়নে বাৰু? এয়া আমি আহি পালোহি। আহি পাই আমি ভৰি ধুব গৈছোঁ, চাকি ধুই ভৰি ধুব গৈছোঁ। এয়া আমাৰ গুণুমা বাপেকৰ লগত আছে। এইজনী আমাৰ গুণগুণী দিছিলে। চাওঁতে তাইও ডাঙৰেই হ'ল আৰু মাকৰ লগ নধৰে বাৰু, বাপেকৰ লগটো বেছিকৈ ধৰে। এইজনী গুণগুণী আমাৰ। আমি আহিলোঁ। আপোনালোকে যদি কোনোবা অহা নাই আহিব পাৰে। দ বেচে এৰিয়া বহুত ভিতৰলৈ আছে নলেশ্বৰ থান। বিৰাটেই ভাল লাগে। আমি এয়া চাকি জ্বলাব আহিলোঁ। মা, মই, ভাইটি আৰু মোৰ মানুহজন, আমি চাৰিটাই আহিছিলোঁ। চাকি জ্বলাবৰ কাৰণে সুবিধা কৰি দিয়া হৈছে ছাইডৰ এভাগ, মানে ইয়াত মন্দিৰৰ মানে থানখনৰ ছাইডত এভাগ মানে চাকি জ্বলাবলৈ সুবিধা কৰি দিয়া হৈছে ইয়াতে। মেইন ভাগত চাকি জ্বলাব দিয়া নহয়, কাৰণ তাত চাকি জ্বলাবৰ কাৰণে অসুবিধা হয়। সেইটো কাৰণে ছাইডতে এয়া এভাগ দেখিছে নহয়, সুবিধা কৰি দিছে। ইয়াতে চাকি জ্বলাব পাৰি, চাকি জ্বলা ঠাই। এয়া আমি চাকি জ্বলাবলৈ সোমাইছোঁ। এয়া ভিতৰৰ ভাগ, ইয়াতে চাকি জ্বলাবলৈ দিয়া হয়। এয়া দেখিছেনে? কৃষ্ণ কৃষ্ণ যাম। এয়া এতিয়া আমি চাকি জ্বলাই এয়া মেইন ভাগলৈ সোমাই আহিছোঁ। এয়া আমাৰ গুণগুণীক দেখিছেনে? তাই সকলোতে ফাৰ্ষ্ট কিন্তু দেই। ভকতি পূৰা আছে। ডাঙৰ হ'লে কি হয় নাজানো। এয়া আমি ভিতৰৰ ভাগলৈ সোমাই আহিছোঁ। ইয়াতে আমি সেৱা ল'ব আহিছোঁ। এয়া দেখিছেনে? ভাগৱত পঢ়ি আছে, বিৰাটেই ভাল লাগিছে। বহুত ডাঙৰ কিন্তু, বহুত ডাঙৰ এৰিয়া। বহুত ভাল লগা এটা পৰিৱেশ। সঁচাকৈ বিৰাটেই ভাল লাগিছে বাৰু। এয়া আমি সেৱা কৰিলোঁ। সেৱা কৰি আহি বাহিৰলৈ ওলাই আহি আমি ঘৰলৈ আহিবলৈ ওলাইছোঁ। এয়া আমি আহি আছোঁ। আমি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। আমি কাৰণ শৰাই নিয়া নাছিলোঁ, খালি চাকি জ্বলাবলৈ গৈছিলোঁ। শৰাই নিয়া নাছিলোঁ। কেতিয়াবা ভগৱানে মাতিলে আকৌ যাম। এয়া আমি চাকি বন্তি জ্বলাই সেৱা কৰি এয়া আমি আহিলোঁ। অহাৰ পিছতে মানে নলেশ্বৰ দেৱালয়ৰ ওচৰতে এভাগ শিৱ মন্দিৰ আছে, তাত সোমালোঁ আমি চাকি জ্বলাবৰ কাৰণে। ভাইটিয়ে মানে নলেশ্বৰ দেৱালয়ত শিৱ মন্দিৰ আছিলে বুলি ভাবিছিলে, কিন্তু তাৰ ভিতৰত শিৱৰ মন্দিৰ আমি দেখা নাপালোঁ। আৰু সি ক'লে যে আজি মানে সি প্ৰতিটো সোমবাৰত শিৱ মন্দিৰতে জ্বলাই আছে। মনটো বাৰু তাৰ বেয়া নালাগিল, কাৰণ তাৰ ওচৰতে শিৱ মন্দিৰ এভাগো আছিলে। শিৱ মন্দিৰ ভাগো ইমানেই ধুনীয়া আছিলে, আপোনালোকে দেখিলে ক'ব। মানে বিৰাটেই এটা ভাল লগা এটা পৰিৱেশৰ মানে ভিতৰতে মানে নলেশ্বৰ দেৱালয়ৰ ওচৰতে শিৱ মন্দিৰ ভাগ আছিলে। তাতে তাৰো মানে চাকি জ্বলোৱাৰ আশাটো পূৰণ হ'ল। বহুত ধুনীয়া। এয়া আমি এতিয়া আহিলোঁ। এয়া দেখিছেনে শিৱ মন্দিৰ ভাগ সৰুকৈ আছে। আহঁত গছ আৰু বেলগছ এজোপাৰ তলতে শিৱ মন্দিৰ ভাগ আছে। ইমানেই ধুনীয়া, চাফা নহয় আপোনালোকক কৈছোঁ। এটা ভিতৰৰ পৰিৱেশত আৰু ইমান মানুহৰ মানে ঘনিষ্ঠও নাই, তথাপি ইমানেই চাফা কৰি মানে
আহিছে ভক্তবিলাকে এটা ধূপৰ পেকেটো ভিতৰখনত পৰি থকা নাই আপোনালোকক ক'বলগীয়া কথা কিন্তু মই বহুতবিলাক শিৱ মন্দিৰতে গৈছোঁ যেনে ৰুদ্ৰপদতো মানুহবিলাকে বহুত লেতেৰা মানে কৰি থৈ যায় য'তেই ধূপ কাঠি জ্বলায় য'তেই তেলৰ পেকেট মানে তেল জ্বলায় তেলৰ চাকি তাতে তেলৰ পেকেটখিনি পেলাই থৈ গুচি আহে মানুহবিলাকে কিন্তু লেতেৰা কৰে এইভাগ মন্দিৰ দেখিছেনে আপোনালোকে ইমান এটা ভিতৰৰ পৰিৱেশত আছে মন্দিৰভাগ কিন্তু ইমানেই চাফা কৰি ৰাখিছে আপোনালোকক ক'বলগীয়া আৰু ভাল লাগিলে আৰু মানে কি সোমবাৰকেইটাততো আপোনালোকে জানেই শিৱ মন্দিৰবিলাকক কিমানেই ভিৰ হয় কাৰণ মই ইমান ভিৰত ৰখি থাকিব নোৱাৰোঁ আৰু দৰ্শন কৰিব নোৱাৰোঁ কাৰণ গুণুৱে সেইখিনি ধৈৰ্য মানে ধৰি থাকিব নোৱাৰোঁ তাইক লৈ পেলাই তাই আমনি কৰি থাকে মই এনেকুৱা এটা মানে মন্দিৰ বিচাৰিছিলোঁ য'ত নেকি মানুহৰ ভিৰটো কম আছিলে তেনেকৈ আমাৰ মনৰ আশা পূৰণ হ'ল আমি এইভাগ শিৱ মন্দিৰতে চাকিগছ জ্বলালোঁ শেষৰটো সোমবাৰ বুলি ইমানেই ভাল লগা এটা পৰিৱেশ দেখিছেনে আপোনালোকে এয়া বিৰাট ধুনীয়া চাফ চিকুণতাৰ মেইন বস্তু নহয়নে বাৰু মানুহে চাকি যেনেকৈ জ্বলায় তেনেকৈ চাফা কৰি থৈ আহিছে ইমান ভাল লাগে দেখিছে আপোনালোকে যদি কোনোবা অহা নাই আহিব শেষত এয়া কেইখনমান ফটো ভাল লগা এয়া ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে বাই বাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আহি আছোঁ শান্তনা বাই বাই